নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে, যোৱাকালি এটা নিউজ ওলাইছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ, যিটো ভাষণ দিছিলে যে জুলাই মাহত আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত নহয়। ABUB নিশ্চয় গম পাইছে, তাৰ বহুতে ফেক বুলি মোক কৈছিলে, কিন্তু মই সেইটো কথা কৈছোঁ যে আপোনালোকক কোনো ধৰণৰ ফেক নহয়। মই আপোনালোকৰ ভিডিঅ'ত লগাই দিছোঁ, আপোনালোকে চাওক। গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব। পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। নিশ্চয় বন্ধু বান্ধৱীসকল চালে আপোনালোকে ভিডিঅ'টো। আৰু বন্ধু বান্ধৱীসকল এইখিনিতে কৈছোঁ, মই যোৱাকালি দুটামান ৰিল পাইছিলোঁ, যিটো টেকত জাপ মৰা টেকটোত পানী আছে, সেই পানী থকা জাপ মৰা টেকটোতে তেওঁলোকে জাপ মাৰিছে। নিশ্চয় বন্ধু বান্ধৱীসকল আপোনালোকে সিমানটো কষ্ট নকৰিব। এতিয়া বৰ্তমান নিশ্চয় গম পাইছে, পানী হৈ থকাৰ কাৰণে আপোনালোকে ইমানটো কষ্ট নকৰিব, কাৰণ আপোনালোকৰ যদি ভৰিটোত দুখ পায় ন, আপোনালোকৰ নিশ্চয় গম পাইছে জিন্দগী আপোনালোকৰ বৰবাদ। সেইকাৰণে আপোনালোকে দুদিনমান ৰখি দিয়ক, দুদিনমান ৰখাৰ পিছত আপোনালোকে প্ৰেক্টিছ কৰক। নিশ্চয় গম পাইছে, যদি আপোনালোকে সেই পানীত প্ৰেক্টিছ কৰে, তেতিয়া আপোনালোকৰ ভৰিটো অকণমান এফেকশ্যন হ'ব পাৰে, আপোনাৰ জিন্দগী বৰবাদ হৈ যাব পাৰে। নিশ্চয় গম পাইছে। আৰু আপোনালোকে ভিডিঅ'টো চালে, ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কোনো ধৰণৰ এইটো ফেক নহয়, মই আকৌ লগাই দিছোঁ, আপোনালোকে ভিডিঅ'টো চাওক। গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব। পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। নিশ্চয় চালে আপোনালোকে, এইটো কোনো ধৰণৰ আপোনালোকৰ ফেক ভিডিঅ' নহয়। এয়া সিহঁতি লৈ আছে, দেখিছে আপোনালোকে। এই পানীকণ এতিয়াও শুকোৱা নাই। আপোনালোকৰ টেকটোত যদি পানী আছে, তেতিয়াহ'লে আপোনালোকে লাহে লাহে দৌৰক বা লাহে লাহে জাপ মাৰক। নিশ্চয় গম পাইছে। এইটো আছিল এটা সৰু ভিডিঅ'। ধন্যবাদ।